যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰা হত্যাকাণ্ডৰ ন্যায় বিচাৰ হত্যাকাৰী ধৰ্ষণকাৰী মইনুল হকক ফাঁচীৰ নিৰ্দেশ হত্যাকাৰী সেলিমুদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড হোজাইৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান মাননীয় ন্যায়াধীশ মহোদয়ে পদকীয়া সেলিমুদ্দিনক ভাৰতীয় দণ্ডবিধি আইনৰ 201 আৰু 302 ধাৰাত দোষী সাব্যস্ত কৰি তেখেতক যাৱজ্জীৱন কাৰাদণ্ড সশ্ৰম কাৰাদণ্ড বিহিত আৰু 20,000 টকা জৰিমনা দিছে আন দুটা ধাৰা 376A আৰু 302 এই দুয়োটা ধাৰাতে পদকীয়া মইনুল হকক মাননীয় ন্যায়াধীশ এন সেনাবায়া আদালতে মৃত্যুদণ্ডৰে দণ্ডিত ঘোষণা কৰিছে মইনুল হকে ফাঁচীৰ শাস্তি পালে কিন্তু একে গোচৰত দোষী সাব্যস্ত হৈও কিয় ফাঁচী নহল সেলিমুদ্দিনৰ আদালতৰ মতে সেলিমুদ্দিনে ধৰ্ষণ কৰা নাছিল বৰং ধৰ্ষণত বাধা দিছিল মইনুলক সাক্ষীবাদীত এইটো পোৱা গৈছে যে ধৰ্ষণ কাৰ্যটো মইনুলে কৰিছে আৰু সেলিমুদ্দিনক 302 আৰু 201ত কনভিক্ট কৰা হৈছে যেহেতু ইয়াৰ এগ্ৰাভেটিং সাৰ্কামষ্টেন্সেছ বেছি আছিলে মইনুলৰ ক্ষেত্ৰত সেইটো কাৰণে তেওঁক ডেথ পানিছমেণ্ট দিয়া হৈছে ডেথ পেনাল্টি দিয়া হৈছে আৰু সেলিমক লাইফ ইমপ্ৰিজনমেণ্ট দিয়া হৈছে সেলিমৰ যোনটো লাইফ ইমপ্ৰিজনমেণ্ট তেওঁ কোনো ধৰণৰ এই গোটেই ইমপ্ৰিজনমেণ্ট টাইমত কোনো ধৰণৰ তেওঁ পেৰল নাপাব আৰু দ্বিতীয়তে হৈ গ'ল তেওঁ কোনো ধৰণৰ ৰেমিশ্যন মানে কোনো ধৰণৰ ক্ষমা তেওঁ নাপাব তেওঁৰ যোনটো যাৱজ্জীৱন কাৰাদণ্ড মানে গোটেই জীৱনে তেওঁ কাৰাবন্দী হৈয়ে থাকিব লাগিব মৃত্যু পৰ্যন্ত হত্যাৰ 14 মাহৰ পিছত ন্যায় পালে নিহত শিক্ষয়িত্ৰী অৰ্ণমাই বৰাই বুধবাৰে সংঘটিত হৈছিল জঘন্য হত্যাকাণ্ড বুধবাৰটোতেই ন্যায় পালে নিহত অৰ্ণমাই বৰাই অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ NS দেউৰীৰ আদালতে বুধবাৰে ঘোষণা কৰিলে অৰ্ণমাই বৰা হত্যাকাণ্ডৰ দৃষ্টান্তমূলক শাস্তি আদালতত দাখিল কৰিলে 100 পৃষ্ঠাৰ ৰায়দানৰ প্ৰতিলিপি ই এক ঐতিহাসিক ৰায় 2017 চনৰ 31 মেত যমুনামুখত সংঘটিত হৈছিল এই নাৰকীয় হত্যা যোৱা 24 জুলাইত দোষী সাব্যস্ত হৈছিল হত্যাকাৰী মইনুল হক আৰু সেলিমুদ্দিন আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়া আৰু বিশ্বজিৎ ভট্টাচাৰ্যই আৰু আজি মাননীয় হোজাই অতিৰিক্ত জিলাৰ সত্ৰ ন্যায়াধীশ মাননীয় এন সেনাবায়া দেউৰী আদালতে পদকীয়া মইনুল হকক যি চৰম শাস্তিৰ আজ্ঞা দিছে আমি সঁচাকৈ আনন্দিত লক্ষণীয়ভাৱে 1985 চনত প্ৰতিষ্ঠা হোৱা হোজাই আদালতে প্ৰথমবাৰলৈ দিলে এক ঐতিহাসিক মৃত্যুৰ ৰায় এই আদালতত প্ৰথমবাৰৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত হোৱাৰ আজ্ঞা দিয়া হৈছে ৰাজ্য কঁপোৱা অৰ্ণমাই হত্যাকাণ্ডৰ হত্যাকাৰীক ফাঁচীৰ দাবীত নিউজ 18 আৰম্ভ কৰিছিল হেং দ্য ৰেপিষ্ট শীৰ্ষক এলানি অভিযান এই অভিযানৰ পৰিণতিতেই হত্যাৰ তদন্ত অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ হেঁচা দিয়া হৈছিল প্ৰশাসনক মুখ্যমন্ত্ৰীয়েও এই নাৰকীয় হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত চলাবলৈ নিৰ্দেশ দিছিল নিউজ 18ৰ হেং দ্য ৰেপিষ্ট কেম্পেইনৰ যেন উচিত প্ৰতিফলন ঘটিল বুধবাৰৰ বিচাৰত ঘটনাৰ 14 মাহৰ পিছত দৃষ্টান্তমূলক শাস্তি পালে যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাৰী 2 নৰপিশাচে আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে যিটো পানিছমেণ্ট ঘোষণা কৰিছে আমি সন্তুষ্ট আমি সুখী হৈছোঁ আৰু দেৰি কৰি থাকিব নালাগে অতি সোনকালে যিমান সোনকালে পাৰে এইটো সাব্যস্ত কৰিব লাগে আমি অপেক্ষা কৰি আছিলোঁ অৰ্ণমাই বৰাই ন্যায় পাওক আৰু যি সেই ন্যায় পাইছে দোষীয়ে শাস্তি মানে উপযুক্ত শাস্তি পাইছে বুলি আমি ভাবিছোঁ প্ৰশংসা কৰিছে নিউজ 18ৰ ভূমিকাকো এই ৰায় যোগেদি হেং দ্য ৰেপিষ্টৰ যোনটো মানে কাৰ্যক্ৰমণিকা আপোনালোকে আৰম্ভ কৰিছে তাৰ এক পদক্ষেপ এক ডাঙৰ পদক্ষেপ বুলি মই ভাবোঁ আজি এই ৰায়ে নিউজ 18ৰ সাংবাদিকসকলে নাৰীৰ ধৰ্ষণৰ ক্ষেত্ৰত ফাঁচী হ'ব লাগে অভিযান চলাইছিল মহামান্য আদালতে মইনুলক ফাঁচী অৰ্ডাৰ আৰু সেলিমুদ্দিনক যাৱজ্জীৱন জেল দিয়াৰ যি শুনানি গ্ৰহণ কৰিছে এইটো ঐতিহাসিক ৰায়
এক জঘন্য বৰ্বৰ হত্যাকাণ্ডৰ বলি হোৱা অৰ্ণমাই বৰা হত্যাকাণ্ডৰ ন্যায় বিচাৰ প্ৰক্ৰিয়াৰ জবনিকা পৰিল ৰাজ্যবাসীৰ আশা এই ঘটনাই শেষ ঘটনা হওক কেতিয়াও নঘটক এনে ঘটনাৰ পুনৰাবৃত্তি প্ৰণৱ শৰ্মা আৰু আব্দুল হাকিমৰ সহযোগত হোজাইৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট